ৰাতিপুৱা শুৱাৰ পৰা উঠি ফাৰ্ষ্ট টাইম মোৰ ফুলখিনি চেক কৰোঁ যে মোৰ ফুলখিনি ফুলিছেনে নাই। মই ফুল খুবেই ভাল পাওঁ আৰু মোৰ ফুলখিনি নতুনকৈ ৰোৱা হয় আৰু বহুত কষ্ট কৰি ৰাখিছে মোৰ ফুলখিনি। আৰু মোৰ ফুল এপাহ দুপাহকৈ ফুলিব ধৰিছে, আপোনালোকে দেখিছে। বাৰু আপোনালোকে মোৰ ফুলখিনি চালে, এতিয়া আহোঁ আমি মেইন ভিডিঅ'টোলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভনিতাই পুনৰবাৰ মোৰ চেনেলটোলৈ অহাৰ বাবে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে আমাৰ ঘৰৰ চাৰিওফালে থকা সেউজীয়া গছ গছনিৰে ভৰি পৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এটি মনোমোহা পৰিৱেশ। এই পৰিৱেশটোত থাকি মোৰ খুবেই ভাল লাগিছে। আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকেও নিশ্চয় ভাল পাব। গতিকে মই আজি আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ।